গাইজ ওয়েলকাম টু মাই চেনেল চিন্তু এছামিজ ব্লগছ। তো আজি আৰু এটা নতুন ভিডিঅ' লৈ আহি গৈছোঁ। তো আজি আমি ৰাইজত যাম। তো ভাই মোৰ লগত আছে ভাৰ্গৱ ভাই, ৰাইজত যাম। তো গাইজ কেনে আৰু মিন্ময়ো যাব। তো কেনে জানে লাষ্টলৈ চাই থাকিব চাই থাকিব কিন্তু। তো ৰাতি তাৰমানে মই 1টা বজাতে উঠিছোঁ, যাম ৰাইজত 5:30 আমি। তো 1টা বজাতে উঠিছোঁ। তো উঠি তো টোপনি নামাৰিলোঁ এনেকৈ ৰাতি। তো এতিয়া 5:30 উঠিছোঁ, 5:30 মানে 5টাতে উঠিছোঁ আৰু একবাৰ উঠি পোৱা হোৱা নাই, কিন্তু 5:30 আমি ওলাই আহিছোঁ। পোৱা নহ'লেও তো এতিয়া বাঢ়িছে 6টা পুৰা কাৰেক্ট টাইম। তো এতিয়া আমি যাম আৰু। তো ভাই তোৰটোৱে প্ৰথমবাৰ ৰাইড কেনে লাগব কওঁ? প্ৰথমবাৰ ৰাইড বুলি মই নকওঁ, কাৰণ মই প্ৰায়ভাগ চাইকেল মাৰি বহুত জানো তথাপিও কিন্তু মই আজি ভাল লাগব, কাৰণ আজি গুৱাহাটী যাম। গুৱাহাটীত চাইকেল মাৰি যাই পোৱা নাই। নাই। তো কেনে লাগি আহক গাইছ, আহক। তো আহি এতিয়া পাকৰকোনা পাই গ'লো। তো এই পাকৰকোনা আৰু আধা আধি পাকৰকোনা গাঁৱত আছোঁ। তো এতিয়া আমি আছোঁ তিনি ভাই। তো মিন্ময় আহি গৈছে, মিন্ময় তাতে আছে, ইয়াতে আছে, চাইকেলতে আছে, ইয়াতে আছে। তো কুঁৱলী গাইছে 6:30 কেইটা হ'ল, 6:20 মানত গাইছ। তো কুঁৱলী চাক তো কম ৰাতিপুৱা সেনকে আছোঁ, কম অলপমান কুঁৱলীটো। তো গাইছ এটা বহুত ডাঙৰ কাণ্ড হৈ গ'ল। তো কি কাণ্ড হ'ল আপোনাক কওঁ এতিয়া। তো তাৰমানে য'ত পাকৰকোনা চকটো আছিল, তাতে মিন্ময় ভাইৰ হেণ্ডেল এডাল তাৰমানে ছিঙি গৈছে। তোৰ হেণ্ডেল ছিঙি যাওঁতে আৰু সি এতিয়া কেনেকৈ যাব, অলপমান দুখো পাইছে চলটোৰ। তো এতিয়া সি যাব নোৱাৰিলে তাক ঘৰত থৈ আহিছোঁ। তো ভাৰ্গৱ ভাই তো আৰু মই আছোঁ। তো ভাৰ্গৱ ভাই আৰু মই এতিয়া ৰাইডটো পুৰা যাম। এতিয়া ভাৰ্গৱ ভাই আৰু মই মিন্ময়ক সুধিছোঁ। তো মিন্ময় কৈছে কি যা তহঁতে যা। তো আমি এতিয়া ৰাইডটো কৰিব আহিছোঁ। তো মিন্ময় ভাগ গ'লে বেয়া লাগিল। তো নেক্সট টাইমটো আছেই, 31 ডিচেম্বৰ আছেই। তো মিন্ময়ৰ লগত ভিডিঅ' বনাম। তো এতিয়া আমি দুটা ৰাইডটো কৰোঁ আৰু। তো শিলমাৰি চক পাইছোঁ এতিয়া। তো আমি এতিয়া গণেশ মন্দিৰ পাই গ'লোঁ। তো হাৱা এটা লৈ ল'লোঁ। তো গণেশ বাবাৰ আশাত তো এতিয়া পুৰা যাম আৰু। দোকানতে গুচি আহিছোঁ। তো একো নাখাওঁকৈ আহিছোঁ। তো দোকান এখনত ল'লোঁ চাহ কাপ ল'লোঁ আৰু চাহ কাপ খাই নাযাওঁ। ভাৰ্গৱ ভাই চাহ পুৰা মাৰি দিয়া। তো এতিয়া চাহ তাহ পুৰা মাৰি ল'লোঁ। তো এনাৰ্জি আহি গ'ল। তো অলপমান গাটো গৰম হৈ গ'ল ৰাতিপুৱা, যিহেতু একো খাই অহা নাই আৰু দোকানতে যিহেতু চাহ তাহ মাৰি ল'লোঁ। এতিয়া ৰাইড আকৌ ষ্টাৰ্ট কৰি দিওঁ নেকি ভাই? কৰিব লাগিব। তো চাইকেল লওঁ আৰু ষ্টাৰ্ট দি দিওঁ আৰু। A few moments later. তো ভাই ইয়াত ৰখছোঁ আৰু অলপমান ভাই। তো গা চা কেম্বা লাগছি, বেগ চেগ কেম্বা লাগছি গাইছ। চেণ্ডেলৰ বক্স আছেচোন গাইছ। তো এনেকৈ যাই আছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব গাইছ। তো আহি তো এতিয়া ক্ৰিকেট খেলি আছে কাষত দেখি। তো আমি তাতে অলপমান কিবা খাবলৈ আহি গ'লোঁ গাইছ। তো এইখনত কথা কৈছোঁ। তো বনাই আছে খাওঁ আৰু। তো ফাইনেলি আহি পালোঁ। তো ভিতৰে সোমাই যাওক বলকচোন। ফাইনেলি ভিতৰে আমি গাইছ সোমাই দিলোঁ। তো ৰকেট চকেট পোৱা আছে। তো কি মজা আৰু। তো এই দীঘলী পুখুৰীত তো গাইছ মই মই আজিকালি যিমান কৰিছোঁ ভিডিঅ' কিন্তু মই পাৰ্কত বেছিকৈ আহোঁ। তাৰমানে ভাল লাগে কিবা এটা, গম পাইছেনে গাইছ? এখন কি ধুম ডাঙৰ সেখানত উৰি এনে চলাওৱে নেকি সেনে লাগি গৈছে। তো দীঘলী পুখুৰী। তো এই চাইড নাম আছে ঠেংখাৰ। তো গাইছ এইপিনে চলাব পাৰোঁ, নচলাওঁ আৰু। কিবা এটা হ'লি না মই এতিয়া কিডনী তেতিয়া বেচিব লাগিব, বেছি এনে এটা ভৰিব লাগিব। নিমব পাৰিম দি ভাই, নিমি যাম। তো গাইছ বহুত কষ্ট কৰি আহিছোঁ, আপোনালোকেও জানে। তো হাজোৰ পৰা আহোঁতে গুৱাহাটী গেলি তো চলাই আহিছোঁ চাইকেল। তো আপোনালোকে ছাপোৰ্ট কৰিব গাইছ, আপোনালোকৰ ওপৰতে ভৰসা আছে। তো মই ভাল ভিডিঅ' দিব ট্ৰাই কৰি থাকিম আৰু দিও থাকিম। তো আপোনালোকে ছাপোৰ্ট কৰিলে হ'ল গাইছ। আৰু যদি মোৰ ভিডিঅ'ত যদি কিবা চেঞ্জ লাগে, তো কিবা বেলেগ হেৰি লাগে, তো আপোনালোকে মোক কমেণ্ট কৰি জনাব গাইছ। টিকট ৰকেটকেইটাত ভাই কি মজা লাগছি। বটিং কৰিব পাৰিম নে নোৱাৰিম বা তাকেতো ৰ'ব গাইছ। তো এইটোৱে ভয় লাগছি, বটিং কৰিব লাগছিল। এতিয়া পূৰা ঠিনুখৰ লৈ আছে, ইয়াতে নাৱৰীয়াই নাও চলাই আছে আৰু সেই বীৰ লাচিতে তলবাৰ লৈ আছে। গাইছ চলা তলা ভাল কৈছে। তো লেংটা মুংটা হৈ যাওঁ আৰু। তো গাইছ ধুমি গৰম লাগছে। দুটা কৈছোঁ ৰাতিপুৱা ঠাণ্ডাত থাকিব নিছিলোঁ, এতিয়া গৰম একদম গৰম লাগছে। তো ভালকৈ
তো বেছি দিন হইল কারো ঘুরি আছো তো ফাঁসি গেছে তো এতিয়া অলপমান ঘূৰিয়ে নে অলপমান বহিবা আহিছো গাইছ তো তো কি করবো আৰু আজি মিনমা ভাই নাই কিন্তু মিনমা ভাই আমাৰ লগত ভিডিঅ' কলত আছে Yes. মিনমা ভাই কিন্তু জো সিস্টেম আছে এ মজা মজা তই নাই আৰু অলপমান বেয়া লাগি আছে নেক্সট রাইড ফালি দিম বুড়া বুড়া তার কিন্তু এখানে জোজ আছে গাইস জোজ আছে চলতে ভাল কিন্তু তো গাইস জায়গা তার মানে বহুত আছে কিন্তু আজি তাৰমানে বন্ধু আছে বহুত কিন্তু বস্তু বন্ধু আছে তো তাতে বুটিং কৰিব পাৰি বুটিং কিন্তু বন্ধ হৈ আছে তো তাতে কৰিব নোৱাৰিলো আজি আৰু তো নেক্সট টাইম তো আহিম মিনমা ভাই লগত আহিম আৰু টেনশ্যন নাই তো আজি আৰু এইখিনি বাই বাই যাওঁ তো অলপমান দেখাই দিওঁ ভাই আছে ইয়াতে ভিউ তো এইখিনি জেগাৰ কাৰণে আমি কিমান কষ্ট কৰি চাইকেল লৈ আহিছোঁ গাইছ তো এইখিনি জেগাৰ কাৰণে ইমান কষ্ট কৰোঁ তো আপোনালোকে কিবা কৰি অলপমান ছাপোৰ্ট কৰিব গাইছ তো বঢ়িয়া হিন্দি গিলাখান তো সজাই দিছে কি মজাকৈ সজাই দিছে গাইছ তো এইগিলাখান তো ভাল লাগছে আই লাইক ইউ তো বম লাগছে টিংকাৰখানটো ভালেই লাগছে তো গাইছ ভাল লাগছে কিন্তু আহিম নেক্সট টাইম আৰু একবাৰ আহি যাম তো ভাই যাওঁ ব'ল যাওঁ তো গাইছ এতিয়া এইখিনি জেগা বাই বাই দি দিওঁ তো বেলেগ এটা জেগাত পালি যাওঁ আৰু দেখাব পাৰোঁ যে বেলেগত যাওঁ আৰু বলক A few moments later. তো আমি এতিয়া তাৰ পৰা আহিলে তো নেহেৰু উদ্যানত আহি গৈছোঁ তো তাৰমানে কিমাননো আৰু তাতে চালোঁ আৰু অলপমান চাই যাওঁ যিহেতু আহিছোঁ তো এখন ওচৰতে আছে এখন টিকেট চিকেট এখনতো আহি গ'লোঁ তো এখনো ভাল লাগিছে Yes, ভাল লাগছে ভাল লাগছে তো আগলৈ পাৰ্ক আছে এখন তো তাতে তাৰমানে খালি আছে চলিগিলাই তো তাতে একবাৰ যাওঁ বলকচোন কুল 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 আল্লা পাল্লা 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 তো গাইছ গুৱাহাটীত আপি চাপিটো বেলেগ কথা কিন্তু কাউৰী ধুনীয়াৰ আছে সঁচা কথা কিন্তু এই কাউৰী কাই আছে এতিয়া হিন্দীয়াটোৰ জেগা বাই বাই তো ট্ৰাই কৰিম নেক্সট টাইম আহিবৰ কাৰণে তো বাই বাই তো এতিয়া আহিলে মিনমু হাতৰ ঘৰ পাই গ'লো লাইক কৰি আহি তাকে তো কেনে লাগে লাইট কৰি মজা তই নকলমান বেয়া লাগছে আৰু তাকে বেয়া লাগছে তো কি কৰিম আৰু বাকি কিবা কিবা হ'ল নেকি তই একো হোৱা নাই মানে কি আছে নাই হোৱা ঠিকে আছে বাৰু তো পিছে কেনে অলপমান বেয়া আছে বেয়া মানে বেয়া আছো দে আচ্ছা তো এডাল হেন্ডেল আৰু এখন চাইকেল তো এনেকে উল্টিছি চলতো হেৰি ডেঞ্জাৰ চলি আছে বে ডেঞ্জাৰ আছে ডেঞ্জাৰ तुमको काहे लगता था कि हम नहीं लौटेंगे जब तक तोड़ेंगे नहीं तब तक छोड़ेंगे नहीं তো আজি হিন্দীতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ মিনু ভাই यच লগাই দে Yes, ending কৰি দে তো আজি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তো আৰু নতুন ভিডিঅ' লৈ আহিম আমি লৈ আহিম গাইছ আৰু লৈ আহিম ভিডিঅ' বাই बाय बाय বাই